যেন বৰষুণ কৰে যা সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ কোমল মাটিৰ গান গুণ এজাক সপোন যেন বৰষুণ। নমস্কাৰ বন্ধুসকল, আজি মোৰ সৈতে উপস্থিত আছে গোগামুখৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী জ্যোতিৰ্ময় বৰা। জ্যোতিৰ্ময় বৰা মোৰ পেজলৈ স্বাগতম জনাইছোঁ। যিহেতু প্ৰথমে মোৰ শ্ৰোতাদৰ্শক কি ক'বা? পোনপ্ৰথমে মই এই পেজত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰু যি নহওক, বৰ্তমান কি কৰি আছে সেইটো কোৱা। বৰ্তমান মই 10ম শ্ৰেণীত পঢ়ি আছোঁ। গতিকে কোন বিদ্যালয়? মই জাতীয় বিদ্যালয় গোগামুখৰ। যিহেতু এই ধুনীয়া গীত গাই আমি প্ৰথমে গীতকে শুনো, প্ৰথমে কি গাবা? প্ৰথমে মই এটি খুব সুন্দৰ আধুনিক গান অসমীয়া। ঠিক আছে। সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰঙলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে। সুন্দৰ হৈছে। সংগীতৰ শিক্ষা লোৱা হৈছেনে? হয়, সংগীতৰ শিক্ষা লৈছিলোঁ। মই 5th year পাছ কৰিলোঁ। মেট্ৰিক দিয়াৰ পিছত 6th year। আচ্ছা, আগবাঢ়ি যাব। অৱশ্যে থাকিল পৰৱৰ্তী কি শুনাবা? পৰৱৰ্তীত মই জুবিন দাৰ এটি গীত তুমি যে পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যে অবৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই তুমি যে পপীয়া তৰা আকাশৰ বুৱতী নৈ। ধন্যবাদ। অতি সুন্দৰ। এতিয়া আৰু কি শুনাবা? মোৰ তৰালী শৰ্মা বাইদেউৰ এটি গীত ভাল লাগে, আহিবা তুমি দুপৰ নিশা। মই সেইটো অলপ গুণগুণাইছোঁ। আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপৰ উপচাই সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুকৰ উপচাই সাগৰ বিচাৰি বব
বিচাৰি বব চাবৰিয়াৰে সাগৰ বিচাৰি বব যিহেতু এই যি প্ৰতিযোগিতাসমূহ আছে বা চলি আছে তেনে মঞ্চত তুমি গৈছা নেকি বা তেনে অনুষ্ঠানত গৈছা নেকি প্ৰতিযোগিতাৰ অনুষ্ঠানত মই গৈছোঁ প্ৰথম মই ৰাইজিং ষ্টাৰ নামৰ এটি সংগীত অনুষ্ঠানত গৈছিলোঁ তাৰ আগতেও মই বিভিন্ন সংগীত অনুষ্ঠান কৰিছোঁ কিন্তু সৰু সৰু কৰিছিলোঁ আৰু লগতে ছুপাৰ টেলেণ্ট অফ আছাম জোনাক চেনেলৰ এটা অনুষ্ঠান আৰু লগতে মই টিভি চেনেলতো গাইছিলোঁ নিউজ লাইভৰ প্ৰতিভা সন্ধান আৰু লগতে জোনাক চেনেলতো গাইছিলোঁ গীত পৰিৱেশন কৰিছিলোঁ ভাল হৈছে চাগে হয় ঠিক আছে পৰৱৰ্তী যিহেতু ইমান এইখিনি আগবঢ়ালে আৰু অন্যান্য ভাষাৰ কিবা গীত গাব চেষ্টা কৰিবা নেকি অন্যান্য ভাষাৰ মই মিচিং সমাজৰ কেইটামান গোগামুখ বুলি কোৱাৰ লগে লগে মিচিং সম্প্ৰদায়ৰ জনগোষ্ঠী যথেষ্ট বেছি থাকে তেওঁলোকৰ এটা নগ'লে এইটো অলপ দুখাৰূপেই হ'ব যেন পাইছোঁ যিকি মিচিঙৰ এটাকে আমি শুনিব চেষ্টা কৰোঁ ঠিক আছে মই আজি কেইদিনমানৰ আগতে এটি গীত ডাবিং কৰিছিলোঁ মিচিঙৰ এতিয়ালৈকে ৰিলিজ দিয়া নাই মই সেই গীতটোকে গাবলৈ বিচাৰিছোঁ লিৰিক্সটো মই চাই লৈছোঁ লংকক না পলদ নৈমা নামা আৰু পাহিমা গাছতকাই নকক পামাদাক তোৱা নৈমা নামা লামা নামদা নক দৈঙা adamakin bimanga am yobong manama motinga mula na dupaka manama no malayam okum dok so pondo nong kagatar duyapa manama no malayam ayang ayana mapol dujan paya ধন্যবাদ সুন্দৰ তাইও অলপ পাজলত পৰিছে যিহেতু ইয়াতে কোনো ধৰণৰ ইনষ্ট্ৰুমেণ্ট নাই বা স্পীকাৰ নাই আমি যিহেতু ৰড ব্যৱহাৰ কৰোঁ তেওঁৰ অৰিজিনেল মাতটো আমি ল'বৰ চেষ্টা কৰোঁ কাৰণ আমি মিক্সিং কৰিলে ভাল মাতো বেয়া হয় বেয়া মাতো ভাল হয় আপোনালোকে জানে সেইকাৰণে আমি ৰড দিব বিচাৰিছোঁ আপোনালোকে কেনে হয় জনাব আৰু এওঁ যিটো গান ৰিলিজ কৰিব আপোনালোকে যদি সম্ভৱ হয় চাৰ্চ কৰিব ইউটিউব বা তেওঁলোকৰ নিজৰ যিবোৰ পেজ থাকিব বা দোকানৰ যিটো ব্যৱসায় তাত লাইন থাকিব তাতো পাব অলপ সঁহাৰি জনাব বুলি মই এই মুহূৰ্ততে মোৰ চেনেলৰ জৰিয়তে আমাৰ অসমবাসীক মই অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ এতিয়া আৰু কি গাবা হিন্দী বড়ো নেপালী কিবা আৰু এটা আমি যিটো অনুষ্ঠান সামৰিব হৈছে সময়ো হৈছেগৈ ঠিক আছে এইবাৰ আমি হিন্দী গীত এটাকে শুনো নিশ্চয় मिले हो तुम हमको बड़े नसीबों से छुड़ाया है मैंने किस्मत के लकीरों से मिले हो तुम हमको बड़े नसीबों से छुड़ाया है मैंने किस्मत के लकीरों से तेरी मोहब्बत से सांसें मिले हैं सदा रहना दिल में करीबों के मिले हो तुम हमको बड़ी नसीबों से छुड़ाया है मैंने किस्मत के लकीरों से थैंक यू এইবাৰ আমাৰ বিহুৰে সামৰিব বিচাৰোঁ শেষত এটা বিহুৱতী গালে ভাল হয় ঠিক আছে মই মোৰ কেইটামান কালেকশ্যন গাব বিচাৰিছোঁ বিহুৰ অ' হাই হাই চকুত চকু ৰাখি কিনো কলা আছে নাইতি চকুত চকু ৰাখি কিনো কলা আছে নাইতি হিয়াখনি উজাৰি গ'ল মনৰ কথা ক'বলৈ
ঢল পুৱাতে নিতনো ঢল পুৱাতে যোৱা এবাৰী চোতালে হাৰোতে চকুতে চকু পৰোতে চকুতে চকু পৰোতে বুজানো বুজাৰ ভাষাৰে বহু মৰম ছটিয়াই বহু মৰম ছটিয়াই যোৱা লগতে মই ইয়াৰ দ্বাৰা দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে মোৰ এটা ইউটিউব চেনেল আছে জ্যোতিৰ্ময়ী বৰা অফিচিয়েল তাত মোৰ সকলো গান মোৰ নিজৰ ৰচিত 2টা গান আৰু লগতে মোৰ মিচিং গানসমূহো পাবা মিচিং গানসমূহ বেলেগ চেনেলত আছে কিন্তু জ্যোতিৰ্ময়ী বৰা বুলি চাৰ্চ কৰিলে আপোনালোকে সেইকেইটা পাব লগতে যদি মোৰ গানকেইটা ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া আছিল জ্যোতিৰ্ময়ী বৰা তেওঁৰ গীতসমূহ আমালৈ আগবঢ়ালে আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি এনেধৰণৰ অনুষ্ঠান আপোনালোকে পৰৱৰ্তী পৰ্যায়ত চাব বিচাৰে তেনেহ'লে ললিত শইকীয়া ব্লগটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আগলৈ এনেদৰে চাই থাকিব ধন্যবাদ